নমস্কাৰ ভিলেজ কিডছ গুঞ্জনৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাই, তাৰ বাবে আমি দুখিত। কাৰণ আজি কেইমাহমানৰ পৰা আমাৰ ঘৰত এটাৰ পিছত এটা অথন্তৰ হৈয়ে আছে। গতিকে ভিডিঅ' বনাবলৈ মানসিকতাৰ প্ৰয়োজন, গতিকে বহুত অসুবিধাৰ মাজত আমি ভিডিঅ' দিব পৰা নাই। আজি 4 মাহ আগতে মোৰ এটা অপাৰেশ্যন হ'ল, আপোনালোকে গমেই পায়। তাৰে 2 মাহমান পিছত ঘৰৰ এজন দাদা ঢুকাল এটা বাইক এক্সিডেণ্টত। তাৰ বাবেও আমি কিছুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। আকৌ এতিয়া আজি এসপ্তাহ আগত আকৌ গুঞ্জনৰ আঙুলি এটা ব্লেডে কাটিছে। গতিকে বাবুৰ কাৰণেও অলপ আমি গোটেইকেইটাৰে মনবোৰ বেয়া, যিহেতু আঙুলিটো অলপ বেছিকৈ কাটিছে, মানে ব্লেডে দকৈ কাটিছে। লগে লগে GMCত নি চিলাই আনিলোঁ। এতিয়া সি স্কুলো যাব পৰা নাই, এনেকৈ ঘৰতে আছে আৰু সেয়াৰ লগত এটাৰ পিছত এটা মানুহ লাগিয়ে থাকিব লাগে। গতিকে ভিডিঅ' এটা বনাবলৈ মানুহক মানসিক হেৰিটোৰ প্ৰয়োজন আছে। গতিকে তাৰ বাবে আমি ভিডিঅ' দিব পৰা নাছিলোঁ। ভাবিছোঁ এতিয়াৰ পৰা আকৌ পাৰিলে ভিডিঅ' দি যাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাক মৰম দিব। এয়া বেচেৰাটোৰ এতিয়া অৱস্থা, ঘৰতে এনেকৈ থাকিব লগা হৈছে স্কুল বাদ দি। আজি 5-6 দিন হ'ল স্কুলত যাব পৰা নাই। কেতিয়া যাব পাৰে ঠিক নাই, অলপ শুকাওঁতে টাইম লাগিব। 7 তাৰিখৰ পৰা ফাৰ্ষ্ট ইউনিটটো আৰম্ভ হ'ব। ভাবিছোঁ এতিয়া কেনেকৈ পৰীক্ষাটো দিয়ে। বাহঁতেৰে প্ৰেক্টিছ কৰাই আছোঁ, যিহেতু আঘাতৰ মেইন তৰ্জনী আঙুলিটোতে হৈছে, পেঞ্চিল লোৱা আঙুলিটোতে। গতিকে আমি গোটেইকেইটা টেনশ্যনত থাকিব লগা হৈছে। আৰু এতিয়া আমাৰ গুঞ্জনক কেনেকৈ কাটিলে, কি হয়, কেনেকৈ ইমান ইঞ্জি হয়, আপোনালোকক ঘটনাটো কৈ আছোঁ। এইটো আমাৰ বেডৰুম। ইয়াতে এইখন লাইনৰ বৰ্ড আছিল। ইয়াতে হয়তো দেউতাক বা মই বা আন ঘৰৰ কোনোবা ডাঙৰ এজনে হয়তো ইয়াতে কেতিয়াবা এখন ব্লেড থোৱা আছিলে। আমিও গম নাপাওঁ ইয়াতে যে ব্লেড আছে। এইখন লাগে নাপায়, এইখন পোৱা সম্ভৱে নহয়। এইখন ওখত আছে আৰু ইয়াতে আমি মোবাইল চাৰ্জ দিওঁ। ইয়াতে চাৰ্জ দিলে মোবাইলটো কৰিব পাৰে কাৰণে ইয়াতে আমি এনেকৈ পলিথিন এটা গাঁঠি দি ইয়াতে মোবাইলটো চাৰ্জ দিওঁ। কিন্তু গুঞ্জনে মানে সেইদিনাখন কৈছে, মা মোক মোবাইলটো দিয়া। মই এইটো টিভি ৰুমত মই মোবাইলটো এই সন্মুখতে চাই আছিলোঁ এখন চকী পাৰি। গুঞ্জনে তেনেকৈ মই কৈছোঁ, বাবা মই মোবাইলটো ইয়াতে চাই আছোঁ, তুমি ইয়াৰ পৰা লৈ যোৱা। সি মানে মোক বিশ্বাস কৰা নাই। বিশ্বাস নকৰি গুঞ্জনে এইখনটো ইয়াতে এনেকৈ লৈছে, লৈ ইয়াৰে ওপৰত উঠি যায়। উঠাৰ পিছতো মানে ইয়াতে যে ব্লেডখন আছে সি দেখা নাপায়, মানে সিয়াৰ কাৰণে অলপ বেছি ওখ হৈ আছে। সি এনেকৈ হয়তো হাতখন এনেকৈ পিছলাই দিছে। পিছলাই দিওঁতে হয়তো ইয়াতে আঙুলিটো এইখিনি বস্তু এনেকৈ উঠাই লৈ গৈছে। তেনেকৈ ইয়াক হেৰি কৰিছে। লগে লগে মানে তেজেৰে লুতুৰি পুতুৰি হৈ গ'ল। হোৱাৰ পিছত মই গামোচাখনেৰে বান্ধি লগে লগে আমাৰ দুনী মেডিকেলত নিলোঁ। কিন্তু দুনী মেডিকেলত চিলাই কৰিবৰ কাৰণে অলপ অসুবিধা হয়। লগে লগে আমি GMCত লৈ গ'লোঁ। গুঞ্জনৰ মানে সোঁ হাতখনৰ তৰ্জনী আঙুলিটোৱে কাটিছে, যিটো আঙুলিৰে পেঞ্চিল ধৰা হয়। গতিকে সেইটো আঙুলিৰে লিখিবই নোৱাৰে। সেইকাৰণে আমি যিমান পাৰোঁ ঘৰত বাওঁ হাতৰ আঙুলিৰে মানে প্ৰেক্টিছ কৰাই আছোঁ। ইয়াৰ 7 তাৰিখৰ পৰা ইউনিট টেষ্ট আৰম্ভ হ'ব। গতিকে বহুত অসুবিধা হৈছে ইয়াৰ, কিন্তু উপায় নাই, পৰীক্ষাটোতো বহাবই লাগিব। গতিকে ইয়াক কৈছোঁ, বাবা তুমি বাওঁ হাতেৰে হ'লেও মানে চেষ্টা কৰা। অসুবিধা হয়, আখৰবিলাক খুব বেয়া হয়, তথাপিও মানে পৰীক্ষাটো দিয়াৰ কাৰণে অলপমান প্ৰস্তুতি চলাই আছোঁ। এনেকৈ কিবাকৈ পৰীক্ষাটো দিব পাৰিলে হয়। আৰু এনেকৈ বেছিকৈ মই বাওঁ হাতেৰে কালাৰ কৰিব দি আছোঁ। কালাৰ কৰিলে হয়তো বাওঁ হাতখন আহিব, যিহেতু বাওঁ হাতেৰে লিখা একেবাৰে প্ৰেক্টিছ নাই। বাবুক অলপমান বেদনাৰ যুঁজ দিছোঁ, যিহেতু ইয়াৰ বহুত ব্লাড গৈছে। একদম সেইদিনাখন কটাৰ দিনাখন এটা অৱস্থা বেয়া, বহুত ব্লাড গৈছে। গতিকে সকলোৱে কৈ আছে যে বেদনাৰ ৰসটো খুৱাবা, আৰু সেইটো ভালো হয়। গতিকে তেনেকৈ অলপ অলপ দি আছোঁ। আমি গুঞ্জনৰ দেউতাকে কি কৰি আছে চাওঁ ৰ'ব। কি কৰি আছা তুমি? এই আমাৰ ঘৰৰ ভাত কেৰেলা। কৈছোঁ ভাত কেৰেলা এইকেইটা ছিঙি দি অলপ গাছডাল ঔষধ আছে। ভাত কেৰেলাকে ছিঙি আছোঁ আৰু
চাওক কিমান পাইছো এইয়া ঘৰৰ ভাত প্ৰায় কেৰেলা 1.5 কেজি মান পালো বা খেতি কোনে কৰিছে খেতি খেতি বাৰু গাছডাল মায়া লগাইছিল অঁ কিন্তু বাকী আৰু এটা ফলগিলা আমি চিনি আছো বাপৰে বাপ এইটো চিঙুনে নিছিল চিঙা গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে গতিকে বিভিন্ন কাৰণবশতঃ আমি ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ গতিকে এতিয়া পুনৰ আগৰ নিচিনাকৈ আমি ভিডিঅ'বিলাক দিয়া আৰম্ভ কৰিম গতিকে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰি আৰু আগলৈও এনেকৈ আমাক মৰম দি যাব ধন্যবাদ